মৃত্যুৰ শয্যাত মহাবীৰ আলেকজেণ্ডাৰে তেওঁৰ সেনাপতিসকলক মাতি কৈছিল, মোৰ মৃত্যুৰ পিছত মোৰ ৩টা ইচ্ছা তোমালোকে পূৰণ কৰিবা। ১ নম্বৰ, মোৰ প্ৰথম অভিপ্ৰায় হৈছে কেৱল মাত্ৰ চিকিৎসকসকলে মোৰ কফিন বহন কৰিব। ২ নম্বৰ, মোৰ দ্বিতীয় অভিপ্ৰায় হৈছে মোৰ কফিন যি পথেৰে লৈ যোৱা হ'ব সেই পথেৰে মোৰ আৰ্জিত সোণৰূপ ছটিয়াই থবা। ৩ নম্বৰ, মোৰ শেষ অভিপ্ৰায় কফিন বহন কৰা সময়ত মোৰ দুয়োটা হাত কফিনৰ বাহিৰত ওলমাই ৰাখিবা। তেওঁৰ সেনাপতিসকলে এই ধৰণৰ বিচিত্ৰ অভিপ্ৰায় কিয় জানিবলৈ প্ৰশ্ন কৰিলে। দীৰ্ঘশ্বাস গ্ৰহণ কৰি আলেকজেণ্ডাৰে কৈছিল, মই দুনিয়াৰ সন্মুখত এই ৩টা শিক্ষা ৰাখি যাব বিচাৰোঁ। মোৰ চিকিৎসকসকলে কফিন বহন কৰিবলৈ এই কাৰণেই কৈছোঁ যে চিকিৎসকসকলেও মানুহক জীয়াই তুলিব নোৱাৰে, তেওঁলোক ক্ষমতাহীন আৰু মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ অক্ষম। যোৱাৰ সময়ত পথত সোণৰূপ ছটিয়াই ৰাখিবলৈ এই কাৰণেই কৈছোঁ যে মৃত্যুৰ পিছত এটা ফুটা কৰিও মোৰ লগত নাযায়। এইবোৰ পোৱাৰ কাৰণে গোটেই জীৱন ব্যয় কৰিলোঁ, কিন্তু একো নিবলৈ সক্ষম নহ'লোঁ। মানুহে বুজি পাওক এইবোৰৰ পিছত লাগি থাকে মানে সময়ৰ অপচয় মাথো। কফিনৰ বাহিৰত মোৰ হাত উলিয়াই ৰাখিবলৈ এই কাৰণেই কৈছোঁ যে পৃথিৱীৰ মানুহে বুজি পাওক যে পৃথিৱীত আগমন কৰোঁতেও খালী হাতত আহিছোঁ, পৃথিৱীৰ পৰা বিদায় লৈ যাওঁতেও খালী হাতেৰে গৈ আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।